তো লগাইছ মই পিংকু ৰাতিপুৱাই পুৱা আনিলো এটা দীঘল কলৰ ভিতৰত এইটো কলে মোৰ ফেভাৰিট। সৰু কেৰাহীত অলপমান পানী দি তাৰে ওপৰত বহাই দিলো চেউ পানীৰ ওপৰত গাখীৰ দি দিলো, মিঠা হোৱাৰ কাৰণে চেনি দি দিলো। ফাইনেলি মিঠা চেউ এগিল লগতে গাখীৰ দি আছা। সঁচাকে কৈছো খাই এনেকুৱা এটা সোৱাদ লাগছি বুজাব নোৱাৰো। কাষৰে দাদাজনৰ যোৱাকালি স্কুটিত এক্সিডেণ্ট হৈছিল। যিহেতু এক্সিডেণ্ট হলে ছাল বাকলি যায়, ছাল বিলাক শুকাবৰ কাৰণে এটা কলফুল লৈ যাই আছো। বাৰু এতিয়া গৈ আছো দোকানলৈকে। আহি পাই গলো আমাৰ ওচৰৰে দোকানখন। দোকানৰ পৰা আনিলো কিউট চাবোন এক পিচ লগতে চাহ এক পেকেট। যিহেতু কণ্ট্ৰলত চেনি দালি নিমখ এইবিলাক দি আছে, সেইবাবে মোনাটো ধুনীয়াকে চাইকেলত বান্ধি লৈ ললো। এতিয়া গৈ আছো সেইবিলাক আনিবলৈকে। আহি থাকোতে এইবিলাক দেখা পালো। এইবিলাক হৈছে চোৰাতৰ গছ বিলাক। যিহেতু চোৰাতৰ ফুল বিলাক খাই, সেইবাবে মানুহ বিলাকে খোৱাৰ কাৰণে ধুনীয়াকে লৈ গৈ। এই ফুল বিলাক আনাও বাৰু সহজ নহয়, চেফটিৰ কাৰণে গোটাখানি পিন্ধি ল'ব লাগিব। আহি পাই গলো কণ্টেল তাৰে পৰা আনিলো সৰৰ মলম এটা। আগতে বাৰু একবাৰ লগাইছিলো বাট কমা নাছিলে, সেইবাবে আজিও এটা লৈ আনিলো। পেকেটটো ধুনীয়াকে বান্ধি দি দিছে দালি নিমখ লগতে চেনি। এইবিলাক বস্তুৰে একমাহ গুচি যাব দিয়ক। বাৰু এইফালে এইখিনিতে হৈছে খৰ বিলাক। জ্বৰ হৈছিল, জ্বৰটো বাৰু কিবাকে কমিল, কিন্তু এতিয়া এইবিলাক হৈছে। আজি মোক জানাইছিলে বাইছ জয় আহোম।